নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম সূৰ্যদেৱক জল দি অৰ্পিত কৰোঁতে দি দিয়ক এই এটা বস্তু। সূৰ্যদেৱক জল দিওঁতে নকৰিব এই কাম। পুৰাণৰ অনুসাৰে কোৱা হয়, এই সংসাৰৰ সমস্ত মানুহক স্নান কৰাৰ পাছত সূৰ্যদেৱক অৱশ্যেই জল অৰ্পিত কৰা উচিত। এটা তামৰ লোটাত জল অৰ্পিত কৰোঁতে বহুত উত্তম মনা হয়। জলৰ লগত এপাহ ফুল দি জল অৰ্পিত কৰিলে তেওঁৰ লগতেই প্ৰসন্ন হয়। জল অৰ্পিত কৰোঁতে সূৰ্যদেৱৰ মন্ত্ৰ অৱশ্যেই জপ কৰা উচিত। এনে কৰিলে মনত সকাৰাত্মক শক্তি প্ৰৱেশ কৰে। সূৰ্যদেৱক কেনেকৈ আৰু কেতিয়া জল অৰ্পিত কৰিব? বন্ধুসকল, সূৰ্যদেৱক আমি কেনেকৈ জল অৰ্পিত কৰিব লাগে জানো আহক। সূৰ্যদেৱক জল অৰ্পিত কৰাৰ সময়ত এই ভুল কৰে, তেন্তে আপুনি জল অৰ্পিত কৰা আৰু জল অৰ্পিত নকৰা একেই হৈ পৰে। আপুনি সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে পূব ফালে মুখ কৰি জল অৰ্পিত কৰা উচিত। জল অৰ্পিত কৰোঁতে সেই জল আহি ভৰিত নপৰে, সদায় এইটো লক্ষ্য ৰাখিব, নহ'লে সূৰ্যদেৱ ক্ৰোধিত হ'ব পাৰে। সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে এই মন্ত্ৰ জপ কৰিব: ওম সূৰ্যদেৱায় নমঃ। স্নান নকৰাকৈ সূৰ্যদেৱক জল অৰ্পিত কৰা উচিত নহয়। এনে কৰিলে সূৰ্যদেৱ ৰুষ্ট হৈ যাব। আপুনি যি আশাৰে সূৰ্যদেৱক জল অৰ্পিত কৰিছিল, সেই আশা পূৰণ নহ'ব। প্লাষ্টিকৰ বাচনত কেতিয়াও জল অৰ্পিত কৰা উচিত নহয়। ব্ৰহ্ম মুহূৰ্তত আপুনি জল অৰ্পিত কৰা উচিত। সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে ৰঙা ফুল দি অৰ্পিত কৰা উচিত। সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে মাথাৰ ওপৰত হাতেৰে লোটা লৈ জল অৰ্পিত কৰোঁতে জলত দৃশ্যমান কৰিব সূৰ্যদেৱক। এনে কৰিলে সূৰ্যদেৱৰ কৃপা হৈ থাকিব। সূৰ্যদেৱক জল অৰ্পণ কৰোঁতে চেণ্ডেল পিন্ধি জল অৰ্পণ কৰা উচিত নহয়। যদি এনে কৰে সূৰ্যদেৱ ৰুষ্ট হৈ যাব। সেইবাবে সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে খালী ভৰিৰে জল অৰ্পিত কৰা উচিত। গুৰুবাৰ দিনটোত আপুনি সূৰ্যদেৱক জল অৰ্পিত কৰা উচিত। গুৰুবাৰ দিনটো সূৰ্যদেৱৰ দিন মনা হয়। গুৰুবাৰ দিনটোত সূৰ্যদেৱক সমৰ্পিত কৰা হয়। গুৰুবাৰ দিনটোত সূৰ্যদেৱৰ পূজা কৰা উচিত। সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে লোটাত অলপ গুৰ মিলাই লোৱা উচিত। এনে কৰিলে আপোনাৰ সকলো মনোকামনা পূৰ্ণ হৈ যাব। গুৰুবাৰ দিনত চাউল দান কৰা উচিত। চাউল দান কৰা উত্তম মনা হয়। এনে কৰিলে আপোনাৰ ৰৈ যোৱা কাম সিদ্ধ হয়। সূৰ্যদেৱক জল অৰ্পিত কৰোঁতে ৰঙা চন্দন দি জল অৰ্পণ কৰা উচিত। এনে কৰিলে ৰোগৰ পৰা মুক্তি পোৱা হয় আৰু নকাৰাত্মক শক্তি নাশ হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।